হয়, আজি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ বজালী জিলা সমিতিৰ ফালৰ পৰা এটি সজাতি দলে আমাৰ বজালী জিলাৰ উপায়ুক্ত ডাঙৰীয়ালৈ আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰোঁ। স্মাৰক পত্ৰত যিটো উল্লেখ আছে সেইটো হৈছে যে সাম্প্ৰতিক সময়ত বজালী জিলাৰ বিভিন্ন ঠাইত আমি বিভিন্ন সূত্ৰৰ পৰা জানিব পাৰিছোঁ যে একাংশ দুষ্ট অসাধু লোকে অসাধু ব্যৱসায়ে উজ্জ্বলা গেছ সংযোগ দিয়াৰ নামত দৰিদ্ৰ সীমাৰেখাৰ পৰিয়ালৰ সকলক উজ্জ্বলা গেছৰ নাম সংযোগ দিয়াৰ ক্ষেত্ৰত তেওঁলোকে ধন লোৱা আমি শুনিবলৈ পাইছোঁ। গতিকে এইটোৰ কাৰণে আমি জিলা উপায়ুক্ত ডাঙৰীয়াক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ যে এই বজালী জিলাৰ বিভিন্ন ঠাইত যেনেকুৱা ধৰণৰ অনিয়ম চলি আছে আমি শুনিবলৈ পাইছোঁ বা আমি জানিবলৈ পাইছোঁ। এই ক্ষেত্ৰত জিলা আয়ুক্ত ডাঙৰীয়াই এখন তদন্ত কমিটি গঠন কৰি সেই তদন্তৰ জৰিয়তে যিসকল অসাধু ব্যক্তিয়ে এনেকুৱা কৰ্মকাণ্ড কৰিছে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে। দ্বিতীয়তে যে সাধাৰণ শ্ৰেণীৰ লোকে যেনেকুৱা কষ্ট পৰিশ্ৰম কৰি তেওঁলোকে এই ক্ষেত্ৰত নাম সংযোগ দিবলৈ বা চৰকাৰী যিটো সুবিধা গ্ৰহণ কৰিবলৈ তেওঁলোকে চেষ্টা চলাই আছে আৰু সেই সময়তে একাংশ দুষ্ট অসাধু ব্যক্তিয়ে যিটো কৰ্মকাণ্ড চলাই আছে বা আমি শুনিবলৈ পাইছোঁ বা বিভিন্ন পৰ্যায়ৰ পৰা আমাৰ দৃষ্টিগোচৰ হৈছে। আমি এইকাৰণে জিলা আয়ুক্ত ডাঙৰীয়াক আমি দাবীও আহ্বান জনাইছোঁ যে অতি কম দিনৰ ভিতৰত অতি দ্ৰুত এইসকল ব্যক্তিক কৰায়ত্ব কৰিব লাগে যাতে এনেকুৱা অনিয়ম হ'ব নোৱাৰে সেই ক্ষেত্ৰত বিশেষ ব্যৱস্থা ল'বলৈ আমি বজালী জিলা সমিতি নেমচুৰ ফালৰ পৰা দাবী জনাইছোঁ। আজি আমাৰ লগত উপস্থিত থাকে বজালী জিলা নেমচুৰ সভাপতি হিচাপে মই নিজে থাকোঁ। মোৰ লগত থাকে বজালী জিলা নেমচুৰ সাধাৰণ সম্পাদক জাকিৰ হুছেইন, উপসভাপতি সমীৰ উদ্দিন, শফিকুল আলম আৰু বিশেষকৈ আমাৰ লগত সংগ দিয়ে আজিৰ এই স্মাৰক পত্ৰ প্ৰদান কৰাৰ ক্ষেত্ৰত আমাৰ নেমচুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মাননীয় জাকিৰ হুছেইন তালুকদাৰে। গতিকে আমি আশাবাদী জিলা আয়ুক্ত ডাঙৰীয়াই অতি সোনকালে ইয়াৰ ওপৰত কঠোৰতম ব্যৱস্থা ল'ব আৰু দোষীক অনতিপলমে কৰায়ত্ব কৰিব।